গাইস সবে হাইমার এটা তো নমস্কাৰ গুড মৰ্নিং আৰু সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ গাইস তো মানে কি হ'ব গাইস আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব বেলেগ ধৰণৰ মানে কেংকা হ'ব তো গমে পাই বৰ্তমান সময়ত কলেজ মহাবিদ্যালয় স্কুল গিলা চলি আছে মানে খেল ধেমালি তো আমাৰো কলেজত মানে বিদ্যালয় সপ্তাহ চলি আছে হয় না তো আজি তাতে যাম তাতে মানে এনেতো যামে স্কুলত বা কলেজত গমে পাবি তো কলেজত যাই কি খেল ধেমালি হয় সবখিনি দেখা পাবি তো তাৰ আগতে মই ৰেডি চেডি হৈ ল'ব লাগিব হয় না তো ৰেডি চেডি হৈ লম তাৰ পাছত যাম গাইস তো মানে মই ওলাই চলাই ৰেডি হৈ ললুম এবাৰ মানে যাম কলেজত যাম কি হেদি যাম সাইকেলেদি যাম আমি ভাই দামি মানুহ নহম ভাই গাড়ী চাৰি নাই আমাৰ সাইকেল লৈ যাম আৰু তো গাইস ললুম সাইকেল খান তো গাইস ৰেডি যাৱাৰ কাৰণে গাইস মানে ফাইনালি আমাৰ উমেশনক লগ পালো ও গাইস এটা হাইমাৰ গুগল তো গাইস আমি যাই আছো কলেজত এবাৰ যাম কলেজত যাই কি খেলা চেলা দিবা লাগে দিম আৰু আজি ফাইনালি আহি পালো ফটো এটা হাইমাৰ আজি গোটে আপি গিটি কুলাম কাক ভাল লাগে কমেন্টত কৈ দিবি গাইস ডালো সাইফুল ব্রো হাই মারটা এ গাইস এ আমার সস্তা বিরাট কোহলি ফাইনালি আমি আহি পালুম কলেজ আৰু আমাৰ ভাইগিলা আছে হাইমাৰ সবে এটা এটা গাইস মানে আজি পুৰা খেলা আজি ধামাকা হ'ব না হ'ব না হ'ব হাউস দা জস আজি মানে গাইস পুৰা ধামাকা ফেলটা আইছে ফেলটা হাইমাৰ এটা তাৰে পাৰে মানে আজি লৰা ছোৱালী সবৰে দৌৰ হ'ব দৌৰ লেটস গো আমি বা দৌৰ চাম ও স্যার আমি দৌৰ চাম লেটস গো ও স্যার এটা হাইমাৰ দি হাই হাই মজা আয়া তো আমাৰ সাৰে মানে খেল চেল পৰিচালনা কৰি আছে আৰু আমাৰ বিউটিফুল গাৰ্লছ জিনকে দাউৰাব আজি পুৰা একদম ফালে দিব দে আজি ভাগ মিলখা ভাগ হ'ব গাইস মানে আমি বেলেগ এণ্ডত চাম যেহেতু ইফালৰ পৰা দৌৰাব ইফালৰ পৰা দুখাম মই কি হয় কাই ফাৰ্ষ্ট যায় কাই সেকেন্ড যায় সব চাই থাকব গাইস দি ছোৱালীবিলাক থিয়া হৈ আছে গাইস আৰু আমাৰ ডিএসএলআৰ নহয় যেহেতু তো কেমেৰা বেয়া হ'ব পাৰে গাইস তো আমি এবাৰ দৌৰাব ৰান কাম অন এ গাইস ফার্স্ট সেকেন্ড ইয়াতে আছে গাইস ফার্স্ট সেকেন্ড আমার বয়স দৌড়ার কাৰণে রেডি হাইমার কত এটা এটা এই নমজি হাইমার এটা তো গাইস রেডি ময়ো রেডি পুরা রেডি ফাইনালি গাইস 100 মিটার দৌড়া কমপ্লিট আৰু মই সেকেন্ড পাইছো ফার্স্ট আমার এক ক্লাসৰ একজন মোৰ লগে পাইছে মানে ভাই বুলিয়ে দেচোন দে ভাই বুলিয়ে হ'ব পাৰা তো আমি দুজনে ফার্স্ট সেকেন্ড তো ভাল লাগছে গাইস বহুত তো আজি হৈছে দ্বিতীয় দিন কাৰ্যসূচী প্ৰথম একদিন গিছে একচুয়ালি প্ৰথম দিনে দাউৰা চাউৰা দিয়াৰ কাৰ্য আছিল কাৰণ কিয় বতৰ তাৰ মানে বেয়া পানী আছিল ফিল্ডত পানী থাকাৰ কাৰণে মানে গাইস দাউৰাটা কেনসেল হৈ গিছে হয়না দাস হয় হয় গাইস এয়া লং জামৰ মানে ফেৰি কৰি আছে গাইস যিটো এটা হাইমাৰ এইটো এ মজা গাইস লং জামৰ কাম চলি আছে গাইস ও গাইস কিবা বলে লৰাৰ বলে ফেকুলি যাব এই এই মজা এই ফাস বুবুল সেকেন্ড গাইস ছোৱালীৰ এক্টিংয়া নো যেহেতু বিদ্যালয় মহাবিদ্যালয় একেলগে তো ইফালে মহাবিদ্যালয়খন আছে খেলাই আৰু যি বিদ্যালয়ৰ ল'ৰা ছোৱালী বিলাকে গাইস খেলি আছে গাইস মানে বহুত খেলা ধূলা কৰলুম বহুত ভাগাল লাগছে খালি জিৰালুম আৰু আমাৰ লগত আছে নিতুল ভাই এটা হাইমাৰ ইখানাতে দি দিতো হাইটা একবাৰ তো গাইস আমার মানে ভাইয়ে আমার দাস আছে দাস হাইমার হাই তো মানে গাইস আমার দাসে মানে নিতুলৰ যোৱাকালি যেটা কাৰ্যসূচী গিছে তাত মানে অলপমান দুখ পাইছে দুখ পাওঁতে হাতৰ মানে এটা আঙুলিৰ মানে হাড়ত অলপমান ফ্ৰেকচাৰ হৈ গিছে গাইস তো আশা কৰোঁ যাতে ভাই সোনকালে ভাল পায় না ভাই আৰু কমেন্টত সবে গেট ওয়েল শুন করবি আমার ভাইৰ কাৰণে গেট ওয়েল শুন এটা কমেন্ট মাৰবি মোৰ ভাল লাগব আৰু আমাৰ ভাইয়ে যাতে সোনকালে ভাল পায় আৰু খেলা ধূলা কৰে আমাৰ লগত তো হি আৰু হয় না নহয় গাইস এইটাতে কিলিটা মানে টিম আৰু জয় বজৰংবলী মাৰো তো গাইস ফাইনালি আমাৰ আজি খেলা ধূলা কাৰ্যসূচী সমাপ্ত হ'ল আৰু নেক্সট দিন আহিম গাইস সবে হাইমাৰ এটা
তো গাইস আজিলৈ এইখিনি আছিল তো যদি ভিডিওটা অলপ ভাল পাইছা লাইক কমেন্ট শেয়ার কৰি দিবি আৰু ডেসক্ৰিপচনত ইনষ্টাগ্ৰামৰ লিংক আছে তাতে যাই ফলো কৰবি মোৰ আপডেট পাই থাকবি তো গাইস আজিলৈ ইমানে বাই বাই